নমস্কাৰ বন্ধুসকল, মই আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এনেকুৱা এটা এপ, যিটো এপত নেকি আপোনালোকে পাব পাৰে 4 লাখ পৰ্যন্ত পাৰ্চনেল লোন। এই এপটো RBI ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ইয়াত কোনো ভয় খাবলগীয়া কথা নাই। আপোনালোকৰ যদি কিবা ইমাৰ্জেঞ্চি হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহি এপ্লাই কৰিব পাৰে। মই ইয়াতে লৈ থৈছোঁ। মই 32,000 টকা এটা লৈছিলোঁ। তাতে 4টা ইনষ্টলমেণ্ট মই অলৰেডি পে'তে কৰি দিছোঁ। আপোনালোকে ইয়াত দেখিব পাইছে। আৰু মাত্ৰ 3টা আছে। 5 আগষ্ট তাৰিখে আৰু এটা মই পে'ড কৰিবলগীয়া আছে। গতিকে আপোনালোকৰ যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে আপোনালোকে ক'লো নোযোৱাকৈ আপোনালোকৰ মোবাইলৰ পৰাই মাত্ৰ আধাৰ আৰু পেন কাৰ্ড দি এই এপটোৰ পৰা আপোনালোকে লোন ল'ব পাৰিব। এই এপটোৰ নাম হৈছে ক্ৰেডিটবি। প্লে ষ্ট'ৰত সহজতে পাই যাব। নতুবা মই আপোনালোকক ইয়াত তলত ডিছক্ৰিপশ্যনত লিংক দি দিম। তাৰ পৰা যদি আপোনালোকে এই এপটো ডাউনলোড কৰে তেনেহ'লে আপোনালোকৰ ইয়াত প্ৰচেছিং ফিজ ভালেমানখিনি ৰেহাই পাই যাব। আপোনালোকে যদি ইয়াৰ পৰা লোন লয় তেনেহ'লে এটা অপশ্যন আছে, ইয়াতে মই দেখাই দিছোঁ। আপোনালোকক ফুল পে'মেণ্ট কৰা এটা অপশ্যন আছে। যিহেতু মই 32,000 লৈছিলোঁ, 4 মাহ মই অলৰেডি দিয়ে দিলোঁ। ইয়াতে আৰু 3টা ইনষ্টলমেণ্ট আছে। সেইটো যদি ফুল পে'মেণ্ট কৰি দিয়া হয় তাৰপিছতে আকৌ নেক্সট প্ৰচেছ এপ্লাই কৰিব পাৰিব প্ৰয়োজন হ'লে মতন। গতিকে আপোনালোকক যদি খুবেই প্ৰয়োজন হয় ইয়াৰ পৰা ল'ব। এনেই কিন্তু ইয়াৰ পৰা লোন লৈ লাভ নাই। যদিহে প্ৰয়োজন হয় তেতিয়া আপোনালোকে ইয়াৰ পৰা এপ্লাই কৰিব পাৰে। খুব ভাল এপ্লিকেশ্যন হয়। ইয়াত লোন দিবই। প্ৰথমতে কম পৰিমাণে দিব, তাৰপিছত পৰা বঢ়াই দিব, পাই থাকিব। ইয়াত অফাৰো এটা অপশ্যন আছে। ইয়াত যদি আপোনালোকে অফাৰত ক্লিক কৰি চায় তেতিয়াহ'লে 75 অফ, বহুতখিনি ডিছকাউণ্ট আছে। ইয়াতো আপোনালোকে শ্বপিং কৰিব পাৰে যদিহে প্ৰয়োজন হয়। ইয়াত অকল পাৰ্চনেল লোন বুলিয়ে নহয়, ইয়াত আপোনালোকক বহুতখিনি ফেচিলিটি আছে। আপোনালোকে EMIটো কনভাৰ্ট কৰিব পাৰে। আপোনালোকে গিফ্ট ভাউচাৰ ল'ব পাৰে। ইয়াতে চাই ল'ব। ইয়াতে ৰেফাৰ এণ্ড আৰ্ণ এটা প্ৰগ্ৰেম আছে। ইয়াত আপোনালোকে ৰেফাৰ কৰিও পইচা কমাব পাৰে এপটোৰ জৰিয়তে। মই সকলোখিনি দেখাই দিছোঁ। যিহেতু মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ, সেইকাৰণে মই আপোনালোকক এইটো এপৰ পৰা লোন ল'ব পাৰি সঁচাকৈ দিয়ে ইয়াৰ লাইভ প্ৰুফ দেখাই আছোঁ মই আপোনালোকক। যদি আপোনালোকে য'ত ত'ত এপ্লাই কৰিছে পোৱা নাই তেতিয়াহ'লে এই এপটোত ট্ৰাই কৰি চাব পাৰে। আৰু এপটোত 100% আপোনালোকে পাবই বুলি মোৰ গেৰেণ্টি। যিহেতু মই প্ৰথমবাৰ এপ্লাই কৰিছিলোঁ এই এপটোতে, আৰু মোৰ প্ৰথমবাৰে লোন পাই গৈছিলোঁ ইয়াত। তাৰপিছতে মোৰ ক্ৰেডিট স্ক'ৰ ভাল হৈ গ'ল। এতিয়া মই বাকী যিকোনো এপতে এপ্লাই কৰিলে মোৰ সহজতে লোন পাই যাওঁ। গতিকে আজিলৈ ইমান।